फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই মনিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সুইটছৰ এটা বহুত ধুনীয়া ৰেচিপি কি ৰেচিপি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লাগিব বলক তেনেহলে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো এয়া চাওকচোন বিস্কুটৰ গুড়ি আপোনালোকে সাগে ভাবিছে এইখিনি পেলাই দিব লাগে নহয় নে মইনো আপোনালোকক কিয় দেখুৱাই আছো কিন্তু আজি মই বিস্কুটৰ এই গুড়িখিনি পেলাই নিদিও আৰু ইয়াৰে মই বনাম এটা বহুত ধুনীয়া ৰেচিপি সুইটছৰ এটা বহুত ধুনীয়া ৰেচিপি হয় আপোনালোকে আজিৰ পৰা বিস্কুটৰ গুড়িবোৰ পেলাই নিদিব আৰু ভিডিঅ'টো চাওকচোন মই কি বনাও প্ৰথমে মই লৈ লৈছো এখন কেৰাহী আৰু কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত মই দি দিছো কেইটামান ইলাইচি যিমান কেইটা ইলাইচি আপোনালোকে ইয়াত দেখিছে ইমান কেইটা ব্যৱহাৰ নহয় বাৰু আৰু এইখিনি মই 2 মিনিট মান সময় এনেকৈ ৰষ্ট কৰাৰ পাছত কেৰাহীৰ পৰা নমাই থৈ দিম এয়া মই লৈ লৈছো কেইখনমান ভঙা চিঙা বিস্কুট আৰু বিস্কুটৰ অলপমান গুড়ি সদায় এইখিনি পেলাই দিয়া যায় বাৰু এইখিনি আৰু লাষ্টত খাবলৈ মন নাযায় কিন্তু আজি ভাবিলো এইখিনিনো কিয় পেলাই দিও ইয়াৰে এটা ধুনীয়া ৰেচিপি বনাও আৰু হেয়েহে আজি মই ভাবিলো বনাম বিস্কুটৰ পেৰা এতিয়া এই বিস্কুটৰ গুড়িখিনি মই মিক্সাৰ বাটি এটাত দি দিছো আৰু ইয়াত মই দি দিছো আধা কাপ পৰিমাণৰ চেনি আপোনালোকে যদি চেনি কমকৈ দিয়ে তেতিয়াহলে কনডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰে আৰু মই লগতে দি দিছো 5-6টা মান ইলাইচি লগতে মই লৈ লৈছো সৰু পেকেট এভৰিডে পাউডাৰ গাখীৰটো অপচনেল হয় আপোনালোকে নিদিবও পাৰে ইয়াৰ হলনি আপোনালোকে নাৰিকলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া এইখিনি মই ঢাকনিখন লগাই ধুনীয়াকৈ গুড়ি কৰি লম এয়া চাওকচোন বিস্কুটৰ গুড়িখিনি একদম পাউডাৰৰ নিচিনা মিহি হৈছে আৰু এতিয়া মই লৈ লম এখন চেকনি আৰু ইয়াৰ সহায়ত মই এই গুড়িখিনি চেকি লম যাতে ইয়াত অলপ গোটা গোটা হৈ নাথাকে কাৰণ গোটা গোটা হৈ থাকিলে আমাৰ পেৰাখিনি ফাটি যোৱাৰ চান্স থাকে হেয়ে মই এইখিনি ভালদৰে চালি লম এই আমাৰ বিস্কুটৰ গুড়িখিনি চালি হৈ গৈছে আৰু যি অলপ চলপ গোটা গোটা আছিল সেইখিনি চেকনিৰ সহায়ত ওলাই গৈছে আৰু এতিয়া মই গেছত দি দিছো এটা কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত মই দি দিছো চাহ খোৱা চামুচেৰে এচামুচ ঘি আৰু লগতে মই দি দিছো সমান পৰিমাণৰ ৰিফাইন তেল আৰু এতিয়া এইখিনি মই লৰাই লম আৰু ঘিখিনি গলিবলৈ দিম আৰু এইখিনি গলাৰ পাছত ইয়াত মই দি দিছো গৰু গাখীৰ অলপমান আপোনালোকে আমুল তাজাও ব্যৱহাৰ কৰিব পাৰে যি গাখীৰ দিলেও হ'ব আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পাছত ইয়াত মই দি দিছো বিস্কুটৰ গুড়িখিনি আৰু এইখিনি মই এতিয়া অলপ সময় ভালদৰে মিক্স কৰি লম বিস্কুটৰ গুড়িখিনি বেছি শুকান হোৱা যেন পালে ইয়াত আপোনালোকে অলপমান এচামুচকৈ গৰু গাখীৰ মিক্স কৰিব পাৰে চাব যাতে বহুত বেছি পনীয়া হৈ নাযায় আৰু এইখিনি মোৰ এতিয়া ধুনীয়াকৈ হৈ গৈছে আৰু হেতাখনৰ সহায়ত অকমান উঠাই চাব লাৰু এটা হোৱা যেন পালে এইখিনি নমাই থৈ দিব এয়া চাওকচোন ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া এইখিনি মই গেছৰ পৰা নমাই থৈ দিম নমোৱাৰ লগে লগে যিহেতু বহুত বেছি গৰম থাকে লগে লগেতো মঠিব নোৱাৰি 2 মিনিট মান সময় এইখিনি ঠাণ্ডা হ'বলৈ দিব আৰু এতিয়া এইখিনি মই আটা বা ময়দা আমি যেনেকৈ মঠো তেনেদৰে ভালদৰে মঠি লম আৰু এইখিনি যদি বেছি শুকান হৈ থাকে তেতিয়া ইয়াত অকমান ঘি নাইবা অলপমান গাখীৰো ব্যৱহাৰ কৰিব পাৰে ডোটো বনাবলৈ অকমান গাখীৰো ব্যৱহাৰ কৰিব পাৰে ডোটো ৰেডি হোৱাৰ পাছত হাতত মই লৈ লৈছো অকমান ঘি আৰু অলপকৈ তাৰ পৰা লৈ মই ধুনীয়াকৈ পেৰাৰ আকৃতি দি দিছো আৰু ইয়াৰ মাজতে মই দি দিছো
এডোখৰকৈ পিস্তা। চেপটো আপোনালোকে যেনেকুৱা দিয়ে সেইটো নিজৰ ইচ্ছা। আৰু এয়া এটা এটাকৈ মই পেৰাকেইটা বনাই ল'লোঁ আৰু কালাৰটো একদম ধুনীয়া হৈছে, একদম গাখীৰৰ পেৰা নিচিনা হৈছে আৰু দেখিলে একদম খাওঁ খাওঁ লাগিছে, সঁচাকৈ বহুত ধুনীয়া হৈছে। আৰু আপোনালোকে দেখিছিলে মই কিমানখিনি বিস্কুট লৈছিলোঁ আৰু ইমান কম বিস্কুটৰ পৰা মোৰ ইমানখিনি পেৰা হৈ গৈছে। খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় এনেকুৱা পেৰা। আপোনালোকেও বনাই খাবচোন। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।